বন্ধুসকল, মই আজি আহি আছোঁ দক্ষিণ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বৈঠালাংচি। এই দেখিছে ট্ৰেইন এখন আহি আছে। ৰাস্তাটো বৰ বেছি ভাল নহয়, চৰকাৰে এইটো মেৰামতি কৰা নাই এতিয়ালৈকে। লাহে লাহে অভাৰব্ৰিজ ছাইডত অভাৰব্ৰিজৰ প'ষ্ট পুতি আছে, অভাৰব্ৰিজ বনাব আৰু ট্ৰেইনখন আহিছে। আমি আৰু আহি আছোঁ লাহে। এতিয়া পৰিৱেশটো বৰ ধুনীয়া লাগিছে। আজি ৰ'দো দি আছে, যেনিবা ভাল লাগিছে। এতিয়া মই ড্ৰাইভিঙত আছোঁ, দীপাংকৰ কেমেৰামেন হৈ আছে মোৰ লগত। এতিয়া আমি আহি এইখিনি পাইছোঁহি। ৰাস্তাটো ভাল নহয় কাৰণে লাহে লাহে আহি আছোঁ। এই ট্ৰেইন গেটৰ ওচৰত পাওঁ, ট্ৰেইন গেটখন পাৰ হয় এতিয়া আহি গ'লোঁ আকৌ। এতিয়া মই দীপাংকক চলাবলৈ দিছোঁ, মই কেমেৰা ধৰিছোঁ, আমি আহি আছোঁ। পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিছে। এই চাহপাতৰ বাগান, ৰাস্তা দেখিয়ে ভাল লাগে। আপোনালোকে আহিছেনে আগতে? আহিব, ভাল লাগে, বহুত ভাল লাগে। মানে অলপ মনটো বেয়া লাগিলে ওলাই আহিব ফুৰিবলৈ, ভাল লাগিব। মই মাজে মাজে আহিয়ে থাকোঁ, এনেই বিশেষ অলপ কামৰ কাৰণে হ'লে। এতিয়া আহি মানে ভাল লগা হৈছে আৰু ৰাস্তাবোৰ চিনাই পৰিচয় হৈছে। দেখিছেনে? চাওকচোন সেউজীয়া পাহাৰবিলাক কি ধুনীয়াকৈ আহি মেঘৰ বৰণ চাওক, ভাল লাগিছে। সঁচাই কিবা এটা ভাল লাগে। মনত দুখ থাকিলেও অলপ মানে ওলাই আহিলে মনটো ভাল লাগি যায়, হয়নে? এতিয়া চাওক, মেঘৰ ৰং চাবনে আপুনি, গছৰ ৰং চাব, ৰাস্তাৰ কাষৰ দাঁতি কাষৰীয়া দোকানবোৰ, তাত কিবা কিনিব পাৰে, মানে বাটৰুৱাৰ কাৰণে তাত ৰৈ পেলাই কিবা এটা খাব পাৰিব। তেনেকৈ গৈ আছোঁ আমি অতিক্ৰম কৰি দুৰ্গম ৰাস্তাবিলাক, সুগম পথ। এই দীপাংকৰে কিবা এটা কৈ আছে, মই ভালকৈ শুনা নাই বতাহৰ কাৰণে। আহিছে এতিয়া আমি ৰহাৰ পৰা আহিছোঁ। ৰহাৰ পৰা আহি থাকোঁতে এতিয়া তাত মানে ৰহাত বৰষুণ দি আছে বুলি কৈছে। এতিয়া ইয়াত ৰ'দত আমি থাকিব পৰা নাই। ইমান দেশ লৈ ভেষ, চব চাই থাকক। এই আৰু বেছি নাই আৰু পাম। ৰহাৰ পৰা মানে 1.5 ঘণ্টা ৰ'লে, অলপ ক'ৰবাত বাটত ৰ'লে 2 ঘণ্টামানৰ ৰাস্তা। আহি আছে। এনেই কাম নথকাৰ বাবে এইকেইদিন অলপ বোলো ফুৰি আহোঁ, নহয় জানো? মাজে মাজে ফুৰিবলৈ গৈ থাকিব লাগে। এয়া দাঁতি কাষৰীয়া এই ৰাস্তাটো বৰ বেছি ডাঙৰ নহয়, কিন্তু ভাল আৰু পৰিষ্কাৰ। এই ক'তো স্পীড ব্ৰেকাৰ এটা নাই, দেখিছেনে? ধুনীয়া লাগিছে, গৈ আছে। গৈ এতিয়া আৰু ময়ো মানে এনেকুৱা ভাল লাগিছে, প্ৰাকৃতিক পৰিৱেশটো মই খুবেই ভাল পাওঁ, মানে বহুত এক্সাইটমেণ্ট, ভাল লাগিছে। গৈ আছোঁ, আহি আছোঁ, গৈ আছোঁ, আহি আছোঁ, গৈ আছোঁ, গৈ এই পাওঁ হৈছোঁ আৰু। এতিয়া দীপাংকৰ ক'লে কিবা এটা খাই লওঁ। এতিয়াতো খাবলৈ মানে মই অলপ ৰাস্তাত পালে। এতিয়া আমি কেঁচা ৰাস্তা দিছেনে, ইয়াত বৈঠালাংচিলৈ সোমাইছোঁ। সেই ঘৰতে এইটো কেঁচা ৰাস্তা দেখিছে। এই মানে বৰষুণ, যোৱা ৰাতি বৰষুণ দিছিল বোলে। এয়ে চাওক, আৰু বেছি নাই আৰু গৈ পামগৈ এতিয়া। কেঁচা ৰাস্তাৰে একা বেকা বাটেৰে এই আহি আছোঁ। দীপাংকৰ মানে জন্মস্থান আৰু তেওঁ বৈঠালাংচিতে জন্ম, তাকে মানে আমাৰ ৰহাত। এইটো ঘৰত কোনো নাথাকেই বুলি ক'ব পাৰি, তেওঁ ককাক আছে। এতিয়া আছেনে নাই বাৰু, আহি পালে গম পাম আৰু। ঘৰত কি এইটো ঘৰ পদূলি পাই গ'লোহি, দেখিছে? এই গাড়ী সোমাই দিলে, মই নামি ল'লোঁ। এতিয়া নামি পেলাই ঘৰটো চাওঁ,
কোনো আছে নে নাই চাওঁচোন বাৰু। আমাৰ কামটো হ'ব নহ'ব বাৰু এতিয়া গম পাম আৰু। এই চাওক বহুত দিনৰ মূৰত জংঘল হৈ গ'ল বাৰিষাৰ কাৰণে। এতিয়া দেখিছোঁ যে মই একদম সামান্য সৰু তলা এটা লাগি আছে। এতিয়া কি কৰা যায় অলপ চিন্তা কৰি আছোঁ। তলাত